আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত জ'ল' চিপছ চেলেঞ্জ বিকাশে কৰিছিলে। এই চেলেঞ্জটো মই দেখিছিলোঁ আৰু এই চেলেঞ্জটো মই কৰিম বুলি ভাবিলোঁ। চাওঁ কেনেকুৱা লাগে। জ'ল' চিপছ খাই পোৱা নাই আগতে, একদম বহুত ইউটিউবাৰে দেখাই আছে যে বহুত জ্বলা। মই অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টত 4 দিনমান হ'ল। আজি আহি পালে। চাওঁ চিপছটো লৈ আহোঁ, কেনেকুৱা লাগে আপোনালোকক কৈ আছোঁ। চিপছ পেকেট লৈ আহিলোঁ, এতিয়া আনবক্সিং কৰিম। দাম বেছি নহয়, 199 টকা, মানে 200 টকা 1 টকা কম, আৰু ডেলিভাৰী চাৰ্জৰ লগত 229 টকা। আনবক্সিং কৰিম, চাই থাকক। লিখা আছে চাই লওক, জ'ল' চিপছ। পেকেটটো দেখাত বহুত ধুনীয়া, কিন্তু ভিতৰত কি হয় গম নাপাওঁ আৰু। চাই লওক ফ্ৰণ্ট চাইডটো, চাই লওক বেক চাইডটো, আৰু দামটো চাই লওক লিখা আছে ইয়াতে। ইয়াত মাত্ৰ এখনেই চিপছ থাকে। এক্সপায়াৰী ডেটটো চাই লওক। মই আগতে আনি পোৱা নাই, বহুত ইউটিউবৰ তাত দেখিছোঁ, আৰু মই চেলেঞ্জটো একচেপ্ট কৰিম বুলি ভাবিলোঁ। চাওঁ কেনেকুৱা লাগে চিপছটো খাই পেলাই কৈ আছোঁ। খুলি আছোঁ চিপছটো। আৰু যেতিয়া আপোনালোকে এই বস্তুটো খাব ট্ৰাই কৰিব, তেতিয়া হেণ্ড গ্লাভছ পিন্ধি ল'ব। মই আনিব গৈছিলোঁ, কিন্তু দোকান বন্ধ হৈ যোৱাৰ কাৰণে আনিব নোৱাৰিলোঁ। আপোনালোকে যদি এই জ'ল' চিপছটো ট্ৰাই কৰে, প্লিজ হেণ্ড গ্লাভছ পিন্ধি ল'ব। আনবক্সিং কৰি আছোঁ, চাই থাকক আপোনালোকে। এইটো চিপছ, এখনেই চিপছ থাকে মাত্ৰ, আৰু তলফালে একো নাই। তলফালে চাই লওক, থৈ দিলোঁ। এই দুটা খালী পেকেট। এতিয়া চিপছটো খুলি আছোঁ। চিপছটো ভাঙি গ'ল নেকি ভিতৰত, চাই আছোঁ। ইয়াতে জ্বলাৰ গুড়া বহুত থাকে, সেইকাৰণে আপোনালোকে প্লিজ পিছত যেতিয়া ট্ৰাই কৰিব, তেতিয়া হেণ্ড গ্লাভছ পিন্ধি ল'ব। মই আজি নোপোৱাৰ কাৰণে পিন্ধিব নোৱাৰিলোঁ। চাই লওক, জ্বলাৰ গুড়া, চিপছটো ভাঙি গ'ল। এনেকৈ খাবলৈ চেষ্টা কৰিম। বহুতেই বেছি জ্বলা একদম। আমাৰ লগত ৰাখিছোঁ গাখীৰ, কল আৰু গল্লাৰ ৰসো আছে। ইমান বেছি জ্বলা আগতে মই কেতিয়াও খাই পোৱা নাই, ফাৰ্ষ্ট টাইম। ইমান জ্বলা বস্তু যোনে খাই ভাল পায়, তেওঁলোকে এই চিপছটো ট্ৰাই কৰিব পাৰে। চিপছ পেকেট গোটাই সম্পূৰ্ণ খাই কমপ্লিট কৰিব নোৱাৰিলোঁ। ইমানখিনি আছে আৰু একদম অৱস্থা নাই। মুখখন কিবাকৈ ধুই আহিছোঁ। মই বিকাশক দেখি কিনে চেলেঞ্জটো কমপ্লিট কৰিব চাইছিলোঁ, কিন্তু নোৱাৰিলোঁ। প্লিজ এইটো কোনেও ট্ৰাই নকৰিব ঘৰত। মোৰ একদম অৱস্থা বেয়া একদম। এই চেলেঞ্জটো আপোনালোকে যেতিয়া কৰিব, তেতিয়া লগত গাখীৰ, কল আৰু ৰসগোল্লাৰ ৰস আদি ৰাখিবলৈ চেষ্টা কৰিব। যিমান পাৰে মিঠা বস্তু ৰাখিবলৈ চেষ্টা কৰিব। নাভাবিব যে একদম খাবলৈ সহজ। মই ভাবিছিলোঁ আগতে এই চিপছটো খোৱাৰ পিছত একদম মানে মুখৰ পৰা পেটলৈ একদম গৰম হয়। গতিকে এই চিপছটো যেতিয়া খাব, আপোনালোকে লগত যিখিনি আৰু মিঠা বস্তু লাগে, সেইখিনি যোগাৰ ৰাখিব।